Hello everyone, welcome back to Mostly. আজিৰ ভিডিঅ'ত 10 সেপ্টেম্বৰৰ কেইটামান কাৰেণ্ট এফেয়াৰ লৈ অহা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটো হৈছে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অসম। চিৰামিক আৱৰ্জনাৰে নিৰ্মিত বিশ্বৰ প্ৰথমখন উদ্যান ক'ত মুকলি কৰা হ'ব? শুদ্ধ উত্তৰটো হৈছে খুৰজা, উত্তৰ প্ৰদেশ। 17 ছেপ্টেম্বৰত কোনে আৰম্ভ কৰিব স্বাস্থ নাৰী সশক্ত পৰিবাৰ অভিযান? শুদ্ধ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। বহুপক্ষীয় যৌথ সামৰিক অনুশীলন জাপাত 2025 ক'ত অনুষ্ঠিত কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে ৰাছিয়াৰ নিজনি। IMDয়ে মিছন মৌচুমৰ অধীনত 4টা নতুন ৰাডাৰ স্থাপন কৰিব। মিছন মৌচুমৰ কেতিয়া আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হৈছে 14 জানুৱাৰী 2025।